ছাত্ৰ ছাত্ৰীসকল আজি আমি বহুপদ পাঠটোৰ বহুপদৰ মাত্ৰা ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদৰ বিষয় আলোচনা কৰিম। প্ৰথমতে আমি কৈছো বহুপদৰ মাত্ৰা কেনেকৈ উলিয়াব পাৰি। বহুপদৰ মাত্ৰা উলিয়াবলৈ হলে আমি বহুপদটো প্ৰথম চাব লাগিব যে বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাত কিমান। ইয়াতে চলক x অৰ্থাৎ এটো এটা চলক বিশিষ্ট বহুপদ। ইয়াতে চাৰিটা পদ আছে, এটা দুটা তিনটা চাৰিটা, এইটো এটা পদ, এইটো এটা, এইটো এটা, এইটো। এই গোটেই এই চাৰিটা পদৰ ভিতৰত সৰ্বোচ্চ মাত্ৰা কাৰ অৰ্থাৎ সৰ্বোচ্চ ঘাত কোনটোৰ? চলকৰ। যিটো চলকৰ ঘাত সৰ্বোচ্চ সেইটোৱে হ'ব বহুপদটোৰ মাত্ৰা। অৰ্থাৎ ইয়াত প্ৰথম পদ আছে 3x⁷। গতিকে ইয়াত চলকৰ সৰ্বোচ্চ ঘাত আছে 7। গতিকে এইটো পদৰ সৰ্বোচ্চ আছে যেহেতু ঘাতটো, গতিকে 7 হ'ব ইয়াৰ মাত্ৰা। অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত যিমান হয় সেইটোৱে পদটোৰ মাত্ৰা হয়। ইয়াত চলকৰ সৰ্বোচ্চ ঘাত হৈছে 7, গতিকে মাত্ৰা হৈছে 7। বাকী কেইটা 7তকৈ সৰু, গতিকে 7টোৱে হ'ব ইয়াৰ মাত্ৰা। মই এটা উদাহৰণ হিচাপে ইয়াত লিখি দিছো যে 5x³ - x² + 1। এই পদটোৰ ক্ষেত্ৰত ইয়াতে x³ আছে, ইয়াত x² আছে আৰু এইটো 1 আছে। ইয়াতে তিনিটা পদ আছে এই বহুপদটোৰ চলকৰ সৰ্বোচ্চ ঘাত হৈছে এইটো 3, গতিকে মাত্ৰা হ'ব 3। তাৰ পিছত আমি এতিয়া আহিছো ৰৈখিক বহুপদৰ বিষয়ে আলোচনা কৰিবলৈ। ইয়াতে ৰৈখিক বহুপদ বুলি কোৱাৰ লগে লগে এটা কথা আমি মনত ৰাখিব লাগিব, এক মাত্ৰাযুক্ত বহুপদকে ৰৈখিক বহুপদ বোলে। মানে ইয়াত মই যিদৰে ক'লো মাত্ৰা উলিওৱা কথাটো, চলকৰ সৰ্বোচ্চ ঘাতটোৱে হৈছে মাত্ৰা। গতিকে মাত্ৰা 1 হ'ব লাগিব, অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত 1 হ'ব লাগিব। আমি যদি মই ইয়াত 4টা লিখি লৈছো, প্ৰথমটো যদি চাও 3x + 4, এই ৰাশিটোত x হৈছে চলকৰ সৰ্বোচ্চ ঘাত হৈছে 1, চলকৰ ঘাত 1, গতিকে মাত্ৰা 1। দ্বিতীয়টো লিখিছো qy = 9y + 1, ইয়াতো চলক y, মাত্ৰা 1, সৰ্বোচ্চ ঘাত যেহেতু 1, মাত্ৰা 1। আৰু ইয়াতেও ঘাত হৈছে 1, জেডৰ মাত্ৰা ঘাত 1, গতিকে মাত্ৰা 1, গতিকে এইটো এটা ৰৈখিক বহুপদ। আৰু 4 নম্বৰটো যদি চাও আমি, ওপৰৰ তিনিটাৰ দৰে এইটোৰ ইউ হৈছে চলক আৰু এই চলকৰ ঘাত হৈছে 1, গতিকে এইটো ৰৈখিক বহুপদ। গতিকে আমি গম পালো যে মাত্ৰা 1 হলে বহুপদটোক ৰৈখিক বুলি কোৱা হয়। গতিকে এই বাক্যচৰ ভিতৰত থকা লাইনটো তোমালোকে মনত ৰাখিব লাগিব। তাৰ পিছত আহিলো আমি ৰৈখিক বহুপদৰ আকাৰ। ৰৈখিক বহুপদৰ আমি আকাৰ কেনেকৈ নিৰ্ণয় কৰিম? আমি এটা কথা সদায় মনত ৰাখিব লাগিব যে ৰৈখিক বহুপদত সদায় দুটাই পদ থাকিব পাৰে, দুটাতকৈ বেছি পদ থাকিব নোৱাৰে। ৰৈখিক বহুপদ এটাৰ আকাৰ কেনেকুৱা যে এক চলক বিশিষ্ট ৰৈখিক বহুপদ এটাৰ আকাৰ হ'ব ax + b। ইয়াত a আৰু b হৈছে ধ্ৰুৱক আৰু y চলক যদি হয় তেতিয়া ay + b লিখিব পাৰো। xy লগত কোনো ধৰণৰ কথা নাহে, xy হৈছে চলক, ইয়াত a আৰু b হৈছে ধ্ৰুৱক। যে এইটোত x ওপৰটোত x লিখিছো, তলৰটোত y লিখিছো, সেইটো কোনো কথা নাই। xy যিকোনো মান গ্ৰহণ কৰিব পাৰে কাৰণ xy হৈছে চলক। ইয়াতে আমি pq লিখিব পাৰো, সেইটো নিজৰ কথা। সাধাৰণতে xy লিখে, সেইবাবে xy লিখা গৈছে। ax + b, ay + b। ৰৈখিক বহুপদত মাত্ৰ দুটাই পদ থাকিব পাৰে, সেইবাবে এনেদৰে লিখা হৈছে। তাৰ পিছত আমি এতিয়া দ্বিঘাত বহুপদলৈ আহিছো। দ্বিঘাত বহুপদ বুলি কোৱাৰ লগে লগে যেনেদৰে ৰৈখিক বহুপদৰ মাত্ৰা 1 অৰ্থাৎ সৰ্বোচ্চ ঘাত 1, তেনেদৰে দ্বিঘাত বহুপদৰ মাত্ৰা 2 হ'ব লাগিব। মাত্ৰা 2 মানে চলকৰ সৰ্বোচ্চ ঘাত 2। গতিকে আমি তিনিওটা বহুপদ যদি লক্ষ্য কৰো, মই ইয়াত তিনিটা লিখিছো, এইটো এটা, এইটো এটা, এইটো এটা। তিনিওটা বহুপদৰে চলকৰ সৰ্বোচ্চ ঘাত 2। এইটোৰ সৰ্বোচ্চ ঘাত 2 আছে, xৰ
ঘাত 2 ইয়াতে xৰ ঘাত 2 আছে 2তকৈ ডাঙৰ ঘাত নাই ইয়াতে সৰ্বোচ্চ ঘাত 2 আছে y গতিকে এনেদৰে আমি দ্বিঘাত বহুপদ এটা চিনাক্ত কৰিব পাৰো দ্বিঘাত বহুপদ এটাত তিনিটাতকৈ বেছি পদ থাকিব নোৱাৰে মাজৰটোত মই লিখিছো এনেকে ইয়াত তিনিটা পদ আছে ইয়াত 4 নম্বৰ পদটো নাহে দ্বিঘাত বহুপদ হলে তিনিটাই পদ আহে গতিকে দ্বিঘাত বহুপদৰ আকাৰটো হৈছে এনেকুৱা ax² + bx + c a b আৰু c এই তিনিটা হৈছে ধ্ৰুৱক a b c ধ্ৰুৱক এতিয়া আহিছো আমি ত্ৰিঘাত বহুপদ মানে হৈছে চলকৰ সৰ্বোচ্চ ঘাত 3 অৰ্থাৎ মাত্ৰা 3 তেতিয়াহে ত্ৰিঘাত বহুপদ হয় 4x³ xৰ ঘাত 3 ইয়াতে 2y³ - 1 y ৰ ঘাত 3 এইটো বহুপদ হৈছে যে এইটো বহুপদত লক্ষ্য কৰিলে ইয়াতে মই 4টা পদ লিখিছো আৰু এই 4টা পদৰ সৰ্বোচ্চ ঘাত হৈছে 3 4টা পদৰ ভিতৰত প্ৰথম পদটোৰ সৰ্বোচ্চ ঘাত আছে 3 গতিকে এইটো এটা ত্ৰিঘাত বহুপদ সৰ্বোচ্চ ঘাত যদি 3 হয় তেনেহলে ত্ৰিঘাত বহুপদ হ'ব আৰু যদি চলকৰ সৰ্বোচ্চ ঘাত 2 হয় তেতিয়াহলে দ্বিঘাত বহুপদ হ'ব আৰু চলকৰ সৰ্বোচ্চ ঘাত যদি 1 হয় তেতিয়াহলে ৰৈখিক বহুপদ হ'ব এতিয়া আমি এই ত্ৰিঘাত বহুপদৰ আকাৰটো কেনেকুৱা ত্ৰিঘাত বহুপদৰ আকাৰ হৈছে ax³ + bx² + cx + d a b c d এই 4টা হৈছে ধ্ৰুৱক যেহেতু আমি ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ আৰু মাত্ৰা কেনেকৈ উলিয়াব লাগে শিকিলো এতিয়া আমি অনুশীলনী 2.1 ৰ 4 নং আৰু 5 নং প্ৰশ্নটো চেষ্টা কৰিম কিয়নো এই প্ৰশ্ন দুটাত মাত্ৰা উলিয়াব দিছে আৰু দ্বিঘাত ত্ৰিঘাত আৰু ৰৈখিক বহুপদ কেইটা চিনাক্ত কৰিব দিছে প্ৰথম 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো তলৰ বহুপদবোৰৰ মাত্ৰা লিখা ইয়াত মাত্ৰা লিখিব দিছে গতিকে আমি প্ৰথম পদটো চাও আমি প্ৰথম বহুপদটো চাও যে প্ৰথম বহুপদটোত তিনিটা পদ আছে প্ৰথম 5x³ তাৰপিছত 4x² + 7x যেহেতু মাত্ৰা উলিয়াব দিছে মাত্ৰা মানে হৈছে চলকৰ সৰ্বোচ্চ ঘাত গতিকে ইয়াত চলকৰ সৰ্বোচ্চ ঘাত হৈছে ইয়াতে ঘাত 1 হৈছে ইয়াতে 2 আছে ইয়াতে 3 আছে গতিকে 3 টোৱে ডাঙৰ গতিকে ইয়াত মাত্ৰা হ'ব 3 ঠিক তেনেদৰে 2 নম্বৰটোত চাও আমি 4 - y² ইয়াত চলক হৈছে y ৰ সৰ্বোচ্চ ঘাত 2 গতিকে এইটো হ'ব মাত্ৰা 2 তাৰ পিছত আমি যদি আহো 3 নম্বৰটোলৈকে ইয়াত হৈছে চলক t আৰু t ৰ ঘাত হৈছে 1 গতিকে এইটোৰ মাত্ৰা হ'ব 1 ঠিক একেদৰে আমি 4 নম্বৰটোলৈ যদি চাও 4 নম্বৰটোত কোনো ধৰণৰ x y z চলক নাই অকল সংখ্যাটো আছে গতিকে আমি যদি এইটো ৰূপত লিখো 3x⁴ এনেকুৱা ৰূপত লিখো তেতিয়াহলে x ৰ সৰ্বোচ্চ ঘাত 0 হ'ব ইয়াতে x ৰ ঘাত 0 যেতিয়া ঘাত 0 হ'ব ঘাতটো যেহেতু মাত্ৰা হয় গতিকে 0ই মাত্ৰা ইয়াৰ তাৰ পিছত আমি আহিছো তলৰ 5 নম্বৰ প্ৰশ্ন তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা আমাক শ্ৰেণী বিভাজন কৰিব দিছে কোনটো ৰৈখিক হ'ব কোনটো দ্বিঘাত আকৌ কোনটো ত্ৰিঘাত হ'ব প্ৰথম 1 নম্বৰটোলৈ গৈছো x² + x x² + x বুলি কোৱাতে আমি ইয়াত চাব লাগিব যে ঘাত সৰ্বোচ্চ কিমান আছে আটাইতকৈ ডাঙৰ ঘাত কাৰ আছে কোনটো চলকৰ ঘাত সৰ্বোচ্চ তেনেহলে ইয়াত যদি চাও আমি এইটো চলকৰ ঘাত সৰ্বোচ্চ 2 গতিকে এইটো দ্বিঘাত সৰ্বোচ্চ ঘাত 2 মানে দ্বিঘাত তাৰ পিছত 2 নম্বৰটোলৈ আহিছো 2 নম্বৰটোত দিছে কি x - x³ ইয়াতে দুয়োটা চলকতে চাবা যে প্ৰথম x ৰ ঘাত 1 আছে আৰু দ্বিতীয়তে x ৰ ঘাত 3 আছে গতিকে ডাঙৰটোহে আমি ল'ব লাগিব গতিকে 3 মানে হৈছে ত্ৰিঘাত 3 নম্বৰটোৰ
ঘাত হৈছে প্ৰথমটোৰ 1 আৰু দ্বিতীয়টোৰ 2 গতিকে এইটো হ'ব দ্বিঘাত তাৰপিছত 4 নম্বৰটোত হৈছে ঘাত হৈছে 1 xৰ ঘাত হৈছে 1 যেহেতু xৰ ঘাত 1 গতিকে এইটো 1 হলে আমি কম আগতে আলোচনা কৰিছিলো যে ঘাত যদি 1 হয় এটো ৰৈখিক হয় বহুপদটো ইয়াতেও 3t ৰৈখিক হ'ব এটো কাৰণ ইয়াতেও ঘাত হৈছে 1 টিৰ ঘাত 1 ইয়াতে r স্কয়াৰ মানে কি 2 আছে ঘাত গতিকে এটো হ'ব দ্বিঘাত আৰু এইটো হ'ব x³ মানে 3 ঘাত 3 হ'ব গতিকে এটো হ'ব ত্ৰিঘাত এনেদৰে আমি নিৰ্ণয় কৰিব লাগে